Hello and welcome back to my channel everyone. আজি তাৰিখ হৈছে 6 আৰু মই আছো বৰ্তমান গোৱাত। ৰ'ব প্ৰথম ভিউটো দেখাই দিওঁ। এইটো হোটেল যোনটো হোটেলত মই আছো, দিস ইজ দ্য হোটেল। আৰু মই আছো এটা হাট, ইয়াতে হাটবোৰ আছে একদম বিচৰ ওচৰত। যোনটো বিচ হাটত মই আছো সেই বিচ হাটটো ক'বলৈ গ'লে একদম সস্তা মানে ইয়াতে আপোনালোকে ভাবে চাগে বহুত দাম লয়, মানে বিচ হাট হয় বা বিচৰ ওচৰত থাকিলে বহুত দাম লয়, বিচত সোমাবলৈ বহুত দাম লয়। এইবিলাক একো নহয়, বিচত সোমাবলৈ আপোনাক মাত্ৰ 20 ৰুপিজ ল'ব আৰু বিচ হাটত থাকিবলৈ মোটামুটি 400, 500, 600 ডিপেণ্ডিং আপন দ্য ফেচিলিটি দে আৰ গিভিং। আৰু এতিয়া ল' টাইড হয়, মানে যোৱাকালি গধূলি টাইমত এই যোনখিনি পানী আছে সেইখিনি পানী এইখিনিলৈকে আহে। আৰু এতিয়া যিহেতু মৰ্ণিং টাইম, এতিয়া মৰ্ণিং নহয়, আফটাৰনুন 1 বাজিছে, সেইটো কাৰণে পানীখিনি বৰ্তমান আছে অলপ দূৰত, ঠিক আছে। এতিয়া যদি কোনোবাই গা ধুব বিচাৰিছে তেতিয়াহ'লে অলপ দূৰত যাব লাগিব। আৰু এই ভিডিঅ'টো অলপমান হ'ব গৈ আছে অলপ ইনফৰ্মেটিভ ইন দ্য চেন্স ডেট এতিয়া মই বৰ্তমান গৈ আছোঁ নিউড বিচ, মানে বহুতে শুনিছে চাগে নিউড বিচ গোৱাত নিউড বিচ আছে। এতিয়া আই এম গোইং টু টেষ্ট আইদাৰ মানে গোৱাত নিউড বিচ আছে নে নাই। চ' নিউড বিচ, যদি আপোনালোকে নিউড বিচ চাব খুজিছে তেনেহ'লে নিউড বিচ আছে অলপমান সেইটো চাইডে, মানে পাহাৰৰ পিছপিনে এটা চুইট লেক আছে যোনটোক কয় মানে নিউড বিচ টাইপ, নিউড বিচ বুলিও কয় চুইট লেকটো। চ' আই এম গোইং টু শ্ব' ইউ দেট প্লেচ। আৰু ইয়াতে কিবা কিবি ৱাটাৰ এক্টিভিটিজ হৈ আছে, স্পৰ্টছ হৈ আছে। তো বলকচোন আগলৈকে গৈ থাকোঁ আৰু চাওঁ ক'ত কি আছে কি নাই। আৰু লগতে মই মোৰ বেগৰ পিছফালে মই বেগত লৈছোঁ এটা পানী বটল। ইয়াতে পানী বটল বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। পানী বটল লৈছোঁ মই পানী খাবলৈ আৰু মুখখন ধুবলৈ। যোনে মানে সাগৰত সাঁতুৰি বা শাক পোৱা নাই ন, তাহাঁতৰ কাৰণে এটা বহুত বেছি ইম্পৰ্টেণ্ট কথা এটা কৈ দিওঁ যে সাগৰৰ পানী কমপ্লিটলি চল্টেড, একদম বেয়া টেষ্ট। মানে যদি আপুনি সাগৰৰ পিনে ভিতৰত সোমাই যায় তেনেহ'লে আপোনাৰ মানে পূৰা মুখ চুখ তিতা লাগি যাব, চকু টকু জ্বলি যাব। মানে সাগৰৰ ভিতৰত মানে পূৰা কমপ্লিটলি জ্বলি যাব মুখ চুখ। মই এটা কথা ক'বলৈ পাহৰি গ'লোঁ, মই যোনটো বিচত আছোঁ এইটো বিচৰ নাম হ'ল আৰাম্বল বিচ। আৰু এইটো বিচ বহুত শান্তিপ্ৰিয়, মানে এনেকুৱা নহয় কি ইয়াতে বহুত হাল্লা চিল্লা হৈ থাকে। আৰাম্বল বিচৰ পিছত মই যাম বাগা বিচ। বাগা বিচটো ওৱান অফ দ্য ফেমাছ বিচ ইন গোৱা চবতকৈ ফেমাছ বিচ হ'ল বাগা বিচ। আৰু তাতে বহুত হাল্লা, বহুত ক্ৰাউডেড আৰু বহুত এক্সপেঞ্চিভ হয়, সেইটো কাৰণে মই তাতে নাথাকিলোঁ, মই থাকিলোঁ ইয়াতে। তো এতিয়া মই গৈছোঁ চিধা চিধি চুইট লেক, য'ত মানে যোনটোক কয় নিউড বিচ। চ' চাওঁ লেটছ চি ইফ আই কেন ফাইণ্ড somebody নিউড দেয়াৰ। তো লেটছ গো। আৰু এই যে দেখি আছে এইটো হ'ল মাছ মাৰি আছে ইয়াতে এতিয়া মাছ মাৰি আছে সিহঁতে। এটা ইফালৰ পৰা ধৰি আছে আৰু এটা সিফালৰ পৰা ধৰি আছে আৰু এখন জাল টানি আছে এনেকৈ। সাগৰত মাছ মৰাত কেপালি কষ্ট বহুত, মানে এনেকৈ নৰ্মেল টাইম নহয় ইয়াতে। চ' নিউড বিচটোলৈ যাবলৈ আপোনালোকে অলপমান আৰাম্বল বিচৰ পৰা অলপমান এইটো চাইডে আহিব লাগিব, মানে ইষ্টৰ পিনে আহিব লাগিব। ইষ্ট নহয়, ইষ্ট ৱেষ্ট নৰ্থৰ পিনে আহিব লাগিব। আৰু নৰ্থৰ পিনে আহি কেনে এনেকুৱা এটা হেৰি পাব, এনেকুৱা এটা গলি পাব যোনটো আপুনি এনেকৈ উঠি যাব লাগিব, এনেকৈ ওপৰত এনেকৈ চিৰি পাব। তো চিৰিটোত মই উঠি গৈ আছোঁ এতিয়া বৰ্তমান। আৰু চিৰিটোৰ পৰা উঠি গৈ থাকিলে এনেকৈ বহুত সোপা, এটা দুটা নহয়, বহুত বজাৰ কমপ্লিট পূৰা গোটেই বজাৰৰ ফিল্ডটো দেখা যায়। আৰু এনেকৈ চাইডে ৰেষ্টুৰেণ্ট আছে য'ত বহি কিনে ধুনীয়াকৈ ফিল ল'ব পাৰে। Everything changes. আৰু এইটো হ'ল ভেৰি ফেমাছ ফটোগ্ৰাফি পইণ্ট। মানে চাগে আপোনালোকে যদি গোৱাত আহে আপোনালোকে দেখা পায় চাগে, ইয়াৰ পৰা ফটো তোলে। চ' দিছ ইজ এ ফটোগ্ৰাফি পইণ্ট। ৱেডিং শ্বুট কিবা কিবি ইয়াতে মানে হৈ থাকে জেনেৰেলি চাগে। বহুত ভিডিঅ'ত আমি টিকটক ভিডিঅ'ত বা ৰিলত আমি দেখা পাই থাকোঁ এইবোৰ হেৰি জেগা।
এই ভিডিঅ'টোত আপোনালোকে পূৰা কমপ্লিট ডিটেইলছত মানে এটা বস্তু গম পাব, মানে গোৱাত ক'ত কি কেনেকৈ কৰিব পাৰি চব বস্তু পূৰা কমপ্লিটলি ডিটেইলছ, মানে কমপ্লিট ৱাক এৰাউণ্ড ভিডিঅ' দিম মই। মানে যিহেতু ৱাক এৰাউণ্ড অবভিয়াছলি মই নিউজ বিটছত গৈ আছোঁ আৰু কমপ্লিট ৱাক এৰাউণ্ড হৈ আছে মোৰ, মানে মই কেনেকৈ গৈ আছোঁ ৰাস্তাটো পূৰা কমপ্লিটলি মানে দেখা পাব। এটা দুটা চিনটো কাটি দিব লাগিব, নহ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো। আৰু মোটামুটি 1.5 কিলোমিটাৰমান খোজ কঢ়াৰ পিছত আপোনালোকে পাব দ্য চুইট লেক অৰ দ্য নিউড বিচ। এইটো হয় ইয়াতে ক্ৰাউডটো বহুত কম, সেইকাৰণে চাগে এটা সময়ত যেতিয়া ফৰেনাৰ্ছবোৰ ইয়াতে আছিলে, একচুৱেলি মই এটা আপোনাক চিক্ৰেট কৈ আছোঁ যে নিউড বিচ বুলি একো বিচ নাই। একচুৱেলি ফৰেনাৰ্ছ বোলে এটা সময়ত এইখিনি জেগাত বসবাস কৰিছিলে মানে, কিন্তু লকডাউনৰ পিছত ফৰেনাৰ্ছবোৰ অহা একদম কমি গৈছে মানে অবভিয়াছলি দে ডোণ্ট গেট দ্য ভিজা। চ' সেইকাৰণে এতিয়া এই বিচবোৰত কোনো মানুহ মানে কোনো फॉरेनर्स न्यूड होने ना है। सो दैट इज़ वाई राइट नाउ तो भाई आप लोग को न्यूड लड़कियाँ इस वीडियो में शायद ही देखने को मिले, बट वी विल ट्राई आवर बेस्ट टू सी। बट मैं आपको কৈ আছোঁ মানে এই লেকটো আৰু এই বিচটো বহুত ধুনীয়া। কিয় আগলৈ গৈ কৈ আছোঁ, মোটামুটি আৰু 2 মিনিটৰ ৰাস্তা আছে, তাৰ পাছত মই পাম চুইট লেক। और फाइनली आही पाई गलो द डेस्टिनेशन, जो डेस्टिनेशन आहिब कथा आसिले। एंड दिस इज दैट लेक माने स्वीट लेक। इतना स्वीट लेकर डेफिनेशन तो मैं কৈ আছোঁ, प्रथम देखुৱাই দি আছোঁ যে दिस इज द स्वीट लेक और সেই তাতে মানুহে গা ধুই আছে, ময়ো যাম এতিয়া, আপোনালোকে দেখা পাব গা ধুবলৈ। মানে স্वीट लेक বুলি কিয় কয়? स्वीट लेक বুলি এইটো কাৰণে কয় কাৰণ গোৱাত सबते बीच আছে, ठीक আছে, और बीचर पानी तो बहुत गारवा নহয় মানে নিমখীয়া। बीचर जो पानी ये बहुत निमखुआ, যেতিয়া चुकुत लगे मुखत যেতিয়া খোৱা যায় পানীটো, তেতিয়া মানে बहुत 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 বেছি বেয়া লাগে, মানে একদম গা চা বেয়া লাগি যায়। সো সেইকাৰণে আমাৰ এটা ইয়াতে লেক আছে চুইট লেক, যোনটো এটা সময়ত আছিলে নিউড বিচ এৰিয়া বুলি কৈছিলে এইখিনি জেগাক, নিউড বিচ এৰিয়া। বাট ৰাইট নাও তো অবভিয়াছলি কান চি এনিবডি নিউড। আজিকালি 2021ত আপোনালোকে ক'ত নিউজ দেখা পাব, মানে ক'ত নিউড ছোৱালী দেখা পাব? 2021 মেন। ইয়াতে আজিকালি কেমেৰা, মোবাইল, ব্লগাৰ, ইউটিউব কিবা কিবি ইমানখিনি আহিছে যে মানুহবিলাকে সেইবোৰ কৰিবলৈ আজিকালি অকৱাৰ্ড ফিল কৰে অবভিয়াছলি। ডেট ইজ ৱাই নবডি কামছ হিয়াৰ টু গেট নিউড। এণ্ড অবভিয়াছলি ময়ো নোৱাৰিম বা কোনো নোৱাৰিব। চ' এতিয়া মই গৈ আছোঁ ডাইৰেক্ট গা ধুবলৈ মানে চুইট লেকত গা ধুবলৈ। তো বলক মোৰ লগত একেলগে লেটছ ৱাক এৰাউণ্ড। আৰু মই লাহে লাহে গৈ আছোঁ তলত নামি কেনে। আৰু মই বুজাব নোৱাৰোঁ কি মজা লাগি আছে ইয়াতে, একদম সাংঘাতিক মজা। দিছ ফিলিং ইজ অসম মেন। মানে গোৱাত আহি কিনে যদি এনেকুৱা ধুনীয়াকৈ এনেকুৱা চিল মাৰি নাথাকোঁ ন পানীৰ তলত, তেনেহ'লে মজাটো নাই। তো বৰ্তমান মই একদম ধুনীয়াকৈ আৰামছে চিল মাৰি আছোঁ পানীৰ তলত। ইয়াতে চবেই গা ধুই আছে, অকল মই নহয়, ইয়াতে চবেই ইয়াতে যিমান মানুহ আছে চবেই গা ধুই আছে। আৰু আই উইল ট্ৰাই টু টক উইথ সামবডি যদি মই পাৰোঁ। হাই ব্ৰো, वेयर आर यू फ्रॉम? एमपी। ओके, मैं आसाम से हूँ। अरे वाह, बड़ी दूर से आया हूँ। अरे यहाँ पे तो दूर दूर से ही आता है ना। तो আহি এনেকৈ পালোঁ দুটা লগৰ এনেকৈ। You are from which place?
MP, they are from MP মানে भोपाल MP ভোপালৰ পৰা ফুৰিবলৈ আহিছে ইয়াতে অকল আই এম সলো আই এম ট্ৰেভেলিং সলো হা দেট ইজ ৱাই মানে যিহেতু মই অকলে ঘূৰি আছোঁ চ' এনেকৈ বাহিৰৰ পৰা যেতিয়া লগ পাওঁ তেতিয়াহ'লে বহুত মজা লাগে চ' ইহঁতেও ফুৰি আছে ময়ো ফুৰি আছোঁ আৰু ইহঁতে কেইটামান আমি গোটেইকেইটা একেলগে এটা চেল্ফি উঠি লওঁ নেকি ঠিক আছে এটা মজা চেল্ফি বেলেগ বেলেগ জেগাৰ পৰা যেতিয়া এনেকুৱা মানুহ চানুহ লগ পাওঁ ন তেতিয়া মজাটো একদম বেলেগ ত' মোটামুটি আৰু ইয়াতে চবে চিল মাৰিব আহে অভিয়াছলি ইয়াতে আৰু সাঁতুৰি আছে এনেকৈ চুইট লেকৰ পৰা ওলাই এতিয়া চুইট লেক একচুৱেলি আজিকালি চুইট হৈ থকা নাই আৰু চ' চুইট লেকৰ পৰা ওলাই বৰ্তমান মই গৈ আছোঁ সাগৰৰ পিনে মানে ভাই চাহাব যদি সাগৰত আহিছোঁ আৰু সাগৰত যদি মই গাটো নুধো মানে গাটো নিতিয়াও তেনেহ'লে কেনেকৈ হ'ব তো মই গৈ আছোঁ চেণ্ডেল খুলি এটা বিন্দাছ সাগৰত ঠৌত উঠিবলৈ হ'ব বহুত মজা লাগি আছে বহুত ফুৰিলোঁ এতিয়া হেৰিত সাগৰত বহুত ফুৰিলোঁ এতিয়া গৈ আছোঁ বৰগদ কা পেৰ মানে বট গছ এডাল যাৰ তলত মানে একদম ধুনীয়াকৈ ৰিলেক্সিং হৈ থাকিব পাৰে আপোনালোকে চ' মোৰ ৱাক এৰাউণ্ড ভিডিঅ'টোত আপোনালোকে এতিয়া চাব পাব বটগছ কা পেৰ মানে বৰগছ কা পেৰ বৰগদ কা পেৰ চালা আমাৰ কেলা হিন্দীত উচ্চাৰণে নহয় ভালকৈ চ' বৰগদ কা পেৰ মানে বৰগদ কা পেৰ মানে বটগছৰ গছডাল আছে কোনোবা ইফালেদি ৰাস্তাত আমি ওপৰত উঠি যাব লাগে তো বলক বেছি দেৰি নকৰি কিনে বলক যাওঁ বৰগদ কা পেৰ কে পাছ